Praise the Lord, Jai Masti, সকলোকে গুড ইভিনিং। আজি আপোনালোকৰ মাজত আনিছোঁ, আপোনালোকক উৎসাহিত দিব খুজিছোঁ। আজি ইউথসকলক উৎসাহিত দিব খুজিছোঁ। আজি পাপৰ পৰা আঁতৰি থকাবিলাকক মই উৎসাহিত দিব খুজিছোঁ। পাপৰ পৰা বাচি থকাসকলক মই উৎসাহিত দিব খুজিছোঁ। সেইবাবে আপোনালোকৰ মাজত এটা বাক্য আনিছোঁ। যিসকলে আজিলৈকে যে পাপৰ পৰা আঁতৰি থাকিব নাজানে সেইসকলৰ বাবে মই এটা বাক্য আনিছোঁ। আমি যদি চাওঁ গীত নম্বৰ 119 অধ্যায় 11 পদত, মই যেন তোমাৰ অহিতে পাপ নকৰোঁ, এই নিমিত্তে মই তোমাৰ বাক্য মোৰ মনত সাঁচিলোঁ। আপুনি যদি পাপৰ পৰা আঁতৰি থাকিব খোজে তেতিয়াহ'লে আপুনি ঈশ্বৰৰ বাক্য হৃদয়ত ৰাখক আৰু আপুনি পৰিশ্ৰম নাহক। আৰু আপুনি প্ৰথমে আপুনি জীৱনত বহুখিনি ঈশ্বৰক বিচাৰিব পাৰে বা আপুনি খুজি থাকে সদায়, কিন্তু আপুনি ঈশ্বৰৰ অবিডিয়েণ্টটো বিচাৰক, আপুনি বাধ্যতা হোৱাটো বিচাৰক, ঈশ্বৰৰ আজ্ঞাধীন হোৱাটো বিচাৰক। আৰু আমি জানো যে ঈশ্বৰৰ বিৰোধত কৰাই পাপ, সেইকাৰণে ঈশ্বৰৰ বিৰোধত আপুনি কাম নকৰিব। এই জনালো। ঈশ্বৰৰ বাক্য দ্বাৰা সকলোকে আশীৰ্বাদ কৰক। আমেন।